নমস্কাৰ মই লিজে মই এটি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোক সকলোৰে মাজলৈ চাওঁ আহকচোন আজি মই কি ধৰণে কি পদ্ধতিৰে চুজি হালৱা বনালোঁ আৰু চুজি হালৱা বনাইছোঁ তেতিয়া আমাক প্ৰথমতেই লাগিব চুজি আৰু মই চুজি 2 কাপ লৈছোঁ আৰু এফালে কেৰাহী বহাই দিলোঁ আৰু তাত মই ৰিফাইন দিছোঁ ৰিফাইনৰ জেগাত বহুতে ঘিউ দিয়ে আৰু ঘিউ দিয়ে বনোৱা হয় মই জনাত কিন্তু আজি আমাৰ ঘৰত ঘিউ নাছিলে কাৰণে মই ৰিফাইনে ব্যৱহাৰ কৰিলোঁ আৰু ৰিফাইন ব্যৱহাৰ কৰোঁতেও খাবৰ বাবে টেষ্টটো বেয়া হোৱা নাছিলে বহুত ধুনীয়াই হৈছিলে আৰু তেলটো গৰম হ'ব দিয়াৰ পাছতেই মই যিখিনি মই চুজি ব্যৱহাৰ কৰিছিলোঁ সেইখিনি দি দিলোঁ আৰু ভালদৰে লৰাই ল'ম যেতিয়ালৈকে এটা ৰঙচুৱা ৰং উঠি নাহে তেতিয়ালৈকে ভালদৰে ভাজি ল'ম আৰু এই পদ্ধতিৰে আপোনালোকে বনাইছিলে বহুত কম বস্তুৰে বনাইছোঁ আৰু খাব পাৰে যে কিমান টেষ্টি হয় নহয় আৰু ইয়াত বহুত বিভিন্ন ধৰণৰ বস্তু এড কৰিব পাৰি কিন্তু মই বহুত কম বস্তুৰে বনাইছোঁ আৰু চুজি হালৱা বনাইছোঁ এতিয়াতো নিমখটো আৰু চেনিটোতো লাগিবই চেনি বেছিকৈ লাগে নিমখতকৈ মই 3-4 চামুচমান দিছোঁ ডাঙৰ চামুচেৰে আৰু সেইখিনি ভালদৰে ভাজি লোৱাৰ পাছতো যেতিয়া ৰঙচুৱা ৰংটো উঠি গ'ল তেতিয়াই পানী দি দিছোঁ আৰু পানীখিনি ইমানখিনি দিম যাতে হালৱাখিনি ভালদৰে সিজি পৰে আৰু চুজিখিনিতো সিজিব লাগিব ন সেইবাবে পানীটো দি দিছোঁ ভালদৰে এয়া লৰাই মেলি ল'ম আৰু চেনি সোৱাদটো বাঢ়িবৰ বাবে মই অকণমান নিমখ দিছোঁ আৰু ইয়াত ড্ৰাই ফ্ৰুট হিচাপে আমাৰ ঘৰত তেনেকুৱা বিশেষ একো নাছিলে অকল খিচমিচে আছিলে খিচমিচ কেইটামান দি দিলোঁ ইয়াত বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছ দিব পাৰি কাজু খিচমিচ কিবা বেলেগ ধৰণৰ আজি আমাৰ ঘৰত নাছিলে কাৰণে মই এনেকৈয়ে বনালোঁ আৰু ইয়াত লং ইলাচি দিলেও খাই বহুত ভাল লাগে সোৱাদটো মই এনেদৰে বনাই থাকোঁ বেলেগ পদ্ধতিৰে আজি মোৰ ঘৰত এইখিনি বস্তুৱে আছিলে সেইবাবে মই এনেকৈয়ে বনালোঁ যদি আপোনালোকৰ ঘৰত আছে সকলোবোৰ যোগাৰ তেন্তে ভালদৰে এনেকৈ বনালোঁ খাব বহুত ধুনীয়া হ'ব আৰু যেতিয়া চুজিখিনি এনেদৰে কেৰাহীৰ পৰা এৰাই পৰিব তেতিয়াই গম পাব আমাৰ চুজিখিনি বনোৱা হৈ গ'ল আৰু হৈ যোৱাৰ পাছতে আৰু এনেদৰে সজাই মেলি ল'লোঁ আৰু খালোঁ বহুত ধুনীয়া লাগিলে খাই আৰু আপোনালোকেও বনাই চাব যদি এবাৰ ভাল পায় মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভাল পাবই বনাই চাব আৰু এইবিলাক আমাৰ ঘৰুৱা পদ্ধতিৰে কিছুমান ধুনীয়া সোৱাদ লগা জুতি লগা ডিছ হয় আৰু তেনেকুৱা পাই জনাব আৰু ভিডিঅ'টো সকলোৱে চাই থকা